বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে বন্ধুসকল আপোনালোকে নিশ্চয় এটা কথা মন কৰিছে যে কিছুমান চেলিব্ৰিটিসকলে ধৰি লওক ছিংগাৰ হওক এক্টৰ ফিল্ম এক্টৰ হওক বা ডাঙৰ ডাঙৰ বিজনেছমেন এই মানুহবিলাকে সদায় আইফোন কিয় ব্যৱহাৰ কৰে এই কথাটো জানিবৰ কাৰণে এই ভিডিঅ'ৰ শেষলৈকে চাওক কিছুমানে এইটো ভাবিব পাৰে যে তেওঁলোকৰ টকা আছে সেইকাৰণে আইফোন ব্যৱহাৰ কৰে তেনেকুৱা একো নহয় কথা নহয় কিছুমান এণ্ড্ৰইড ফোনৰো দাম আইফোনতকৈ বেছি আছে চেমচাঙৰ কিবা নাম আছিলে মই কৈছোঁ দাম 1 লাখতকৈ বেছি আছে আৰু আপেলৰো কিছুমান মানে আইফোনৰো কিছুমান 1 লাখতকৈ তলৰ ৰেঞ্জত আছে চেলিব্ৰিটিসকল হওক বা আমাৰ নিচিনা তেওঁলোক মানে অপেন নহয় তেওঁলোকৰ জীৱনটো আমাৰ নিচিনা যেনেকুৱা অপেন আমাৰ জীৱনটো আমি য'তে যি কৰিব পাৰোঁ সেইটোকে কৰিব পাৰোঁ তেওঁলোকৰ জীৱনটো অপেন নহয় তেওঁলোকৰ জীৱনটো অলপ চিকিউৰিটি মানে অলপ বেলেগ ধৰণৰ বুজি পাইছে নে কি ক'ব বিচাৰিছোঁ অলপ চিকিউৰিটি টাইপ হ'ব লাগে সিহঁতৰ জীৱনটো কাৰণ সেইকাৰণে ইহঁতক হেক কৰোঁ মানে ৰখি থাকে হেক কৰোঁ কাৰণ ইহঁতৰ চাওক আজি যদি আপোনাৰ ফোন বা মোৰ ফোন এটাত বিশেষ একো নাপায় পাব বহুত কিবা কিবি পাব কিন্তু বিশেষ তেনেকুৱা একো নাপায় কিন্তু যদি চেলিব্ৰিটি এজনৰ আইফোনটো বা ফোনটো যদি ফোন এটা যদি হেক কৰিব পাৰে তাত থকা কিছুমান ভিডিঅ' হওক বা ফটো হওক কিছুমান ডাটা যিবোৰ ডাটা এইখিনি বাহিৰত উলিয়াই আনি কাৰোবাক বেছি দিব পাৰিলে বহুত টকাত বেছি দিব পাৰিব তেওঁলোকে সেইকাৰণে বহুত লাখ লাখ কোটি কোটি টকা তেওঁলোকে বেচিব পাৰিব সেই চিষ্টেমটো সেই কাৰণটোৱে মানে চিকিউৰিটি চিষ্টেমটো যিটো আইফোনৰ যিটো চিকিউৰিটি চিষ্টেম সেইটো বহুতো আল্টিমেট একদম ওপৰ লেভেলৰ চিকিউৰিটি লেভেল চাওক যদি মই আপোনালোকক ক'বলৈ যাওঁ আমেৰিকাত নে ক'ৰবাত এটা টেৰৰিষ্টৰ মানে ফোন এটা পুলিচে লৈ আনিছিল আৰু সেইটোৰ পৰা কিছুমান ডাটা তেওঁলোকে উলিয়াবলৈ বিচাৰিছিল কিন্তু সেই ফোনৰ পৰা পুলিচে ডাটা উলিয়াব পৰা নাছিলে এণ্ড্ৰইডৰ যিটো ইক'চিষ্টেম সেই ইক'চিষ্টেমটো বহুত ডাঙৰ মানে প্ৰথমে চাওক আপোনালোকে জানে যে গুগলে এণ্ড্ৰইড বনাইছিলে টিভি স্মাৰ্ট ৱাটচ সেইবোৰৰ কাৰণে কিন্তু পিছত লাহে লাহে পিছত সেই এণ্ড্ৰইডটো মোবাইলত আহি পপুলাৰ হৈ গ'ল আৰু এতিয়া এনেকুৱা হৈ গৈছে যে এণ্ড্ৰইডটো বনাই গুগলে আৰু ভিভ' হওক চেমচাং হওক MI হওক এইবোৰে কি কৰে সেইটোক এণ্ড্ৰইডটোক কাষ্টমাইজ কৰি মানে অলপ কাষ্টমাইজ কৰি দিয়ে বেলেগকৈ আৰু সেই কাষ্টমাইজ কৰোঁতে লাহে লাহে বেলেগত তাত গৈ কাষ্টমাইজ হওঁতে ইয়াৰ যিটো চিকিউৰিটি লেভেলটো অলপ কমি যায় সেইকাৰণে এণ্ড্ৰইডটো যিকোনো মানুহে মানে হেক কৰিব পাৰে মানে ট্ৰাই কৰিলে হেক কৰিব পাৰে ট্ৰাই কৰিলেতো আইফোনো হেক কৰিব পাৰে চেষ্টাৰ অসাধ্য একো নাই এই পৃথিৱীত অসম্ভৱ বুলি শব্দটো এটা যে নায়েই ক'ব পাৰে যিকোনো কাম মানুহে সম্ভৱ কৰি ল'ব পাৰে যে যিমান কম্পিউটাৰ আছে ভাল যদি হেকাৰ হয় তেওঁ কম্পিউটাৰ এটা হেক কৰি ল'ব পাৰিব কিন্তু অলপ কঠিন হয় এণ্ড্ৰইডতকৈ আইফোনটো মানে আইফোনটো বা এপেলটো অলপ টান হয় হেক কৰাটো ইমান সহজ নহয় আৰু আইফোনে এপেলে নিজৰ মানে ফোনটো বনাব লগতে তাৰ iOSটো নিজেই বনাব সেইকাৰণে প্ৰায় iOS মানে আইফোন হেক কৰা প্ৰায় ইম্পচিবল আপোনালোকে 10টামান ফোন ল'ব বেলেগ কোম্পানীৰ চেমচাং হওক ভিভ' হওক MI হওক তাৰপিছত আছে বেলেগ ৰিয়েলমি হওক আৰু তাতে আপেলৰ এটা ফোন লৈ ল'ব চাওক আপুনি যদি সেই পানীত মোবাইলটোকেইটা ডুবাই দিয়া হয় চাব আপোনালোকে নিশ্চয় গোটেইকেইটাতকৈ বেছি লাষ্টিং কৰিব আইফোনে সেইটো মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ ইয়াৰ পিছত নেক্সট যিটো চিষ্টেম মজবুতি মানে অলপ টান হয় বেলেগ মোবাইলত আপুনি হাতেদি মাৰি চাব সেই একেটা চিষ্টেমতে আপোনালোকে যদি চাই তেতিয়াহ'লে আইফোনে বেছি জোৰকৈ মাৰাটো সহ্য কৰি ল'ব পাৰিব নাম্বাৰ 2 মানে কিমান এটা কৈছোঁ নাজানো মই আৰু এটা চিষ্টেম হৈছে চাওক আপোনাৰ যদি ফোনটো যদি আইফোনৰ হয় ঘড়ীটো যদি আইফোনৰ হয় তাৰপিছত যদি লেপটপটো যদি আইফোনৰ হয় আইপেডটো আপেলৰ হয় গোটেইকেইটা আপেলৰ হয় তেতিয়াহ'লে আপোনাৰ বেলেগ জেগাত থাকিলে একেলগে কানেক্ট হৈ থাকে যদি ধৰি লওক আপুনি আপোনাৰ মোবাইলত কিবা মানে আইফোন ফোনটোত যদি কিবা এটা টাইপ কৰিছে কপি কৰিছে তেতিয়াহ'লে সেইটো লেপটপতো আপুনি পেষ্ট কৰি দিব পাৰিব বা আৰু যদি আপোনাৰ স্মাৰ্ট ৱাটচটোত কিবা মানে ফোনটো আহিছে তেতিয়াহ'লে আপুনি মোবাইলতে ৰিচিভ কৰিব পাৰিব বা আপোনাৰ মোবাইলটো আছে লণ্ডনত আৰু আপুনি আছে আমেৰিকাত আপোনাৰ ফোনটো আছে ইণ্ডিয়াত আৰু আপোনাৰ আৰু এটা আইপেডটো আছে চাইনাত কিন্তু যদি চাইনাতো কিবা এটা আপুনি গোটেইকেইটা কানেক্ট হৈ থাকে নন ষ্টপ ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ আছিলে মোৰ যে বহুতে ভাবিব পাৰে যে ধনী মানুহ সেইকাৰণে সিহঁতে আইফোন ব্যৱহাৰ কৰে আইফোনৰ বহুত দাম কিন্তু সেইটো কাৰণ নহয় মই যিকেইটা কাৰণ কৰোঁ সেইকেইটা কাৰণেই আৰু কাৰণ চিকিউৰিটি চিষ্টেমটো নাম্বাৰ 1 যদি মই আপোনালোকক কওঁ আইফোন কিয় ব্যৱহাৰ কৰে চেলিব্ৰিটিসকলে নাম্বাৰ 1 বহুতো চিকিউৰ হয় আইফোন এণ্ড্ৰইডৰ তুলনাত এপেলটো বহুতো চিকিউৰ হয় সেইকাৰণে হয়তো তেওঁলোকে এইটো ব্যৱহাৰ কৰিবলৈ পচন্দ কৰে আৰু ভিডিঅ'টো ইমানেই আছিলে দাদা বাই বাই